বিক্ৰমৰা আছামিজ ইউটিউব চেনেল পুনৰতে নতুন জলত স্বাগতম জনাইছোঁ। মাঘৰ বিহু বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন জনাইছোঁ আপোনালোকক ফ্ৰেণ্ডসকল। একদম আমাৰ এইফালে আমাৰ বাইটিয়ে আমাৰ এইফালে একদম পূৰা পিঠা পুৰি আছে। এইফালে একদম খোলা দিয়া পিঠা বুলি কয় নেকি এইবিলাক আৰু নিজৰ বুলি আৰু এইফালে একদম পূৰা পুৰি আছে আৰু এইফালে চবখন বা এইফালে কাপোৰখন আছে মহাই লৈছে দেই। এইফালে একদম আমাৰ বা হয় দেই, বা হয় একদম পূৰা খোলা দিয়া পিঠা পুৰি আছে আৰু দেখিব পাইছে আৰু এইবিলাক। আকৌ এটা নতুনকৈ এইফালে একদম পিঠা জইন কৰিছে এইফালে একদম ধুনীয়াকৈ বনাই আছে। যদি একদম গোলাঘাট মেৰাপানী হয় আমাৰ ঠাই তৰাণী জেগাৰ পৰা যদি খাবলৈ যদি মন আছে আহিব পাৰে। একদম আমাৰ একদম খোলা দিয়া পিঠা তেল দিয়া পিঠা একদম পূৰা একদম টেষ্টিবিলাক আমাৰ এইফালে আমাৰ বাই কিবা এটা কৈ দিয়া। পুৰি আছে এইফালে চুই দেখি আছে এইফালে পিঠা পুৰি সম্পূৰ্ণ হৈ গৈছে। এইফালে ইমান পিঠা পুৰি আছে এইফালে নিজৰ বুলি খামেই পাই ন খামেই আৰু একদম পিঠা এটা খাই দিছোঁ আৰু দেই নিজৰ বুলিয়ে গহিলা পিঠা খোলা দিয়া পিঠা দিবি বুলি নকবি জন্মনি ঐ এনেকৈ আছে আৰু নিজৰ বুলি একদম ফূৰ্তি হিচাপত ধেমালি হিচাপেকে থাকোঁ আৰু মস্তি ধুনীয়া। ভিডিঅ'টো অকণি স্কিপ নকৰিবলৈ মাঘৰ বিহু হিচাপত আপোনালোকৰ আন্তৰিক শুভেচ্ছা হিয়া শুভেচ্ছা জ্ঞাপন জনাইছোঁ আৰু দেই। ভিডিঅ' অকণি স্কিপ নকৰিবলৈ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাঘৰ বিহু। ভাগিন আছে দেই, ভাগিনক চিনাকি কৰি থিম। এই মমায়েকতকৈ একদম ভাগিন একদম মুখহে এইফালে একদম আগন্তক একদম পূৰা একদম হেৰি মাঘৰ বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইফালে আমাৰ এইফালে একদম খানা বনি আছে। এইফালে একদম গহীনত নিজৰ বুলি এইফালে কি খানা বনি আছে একদম আমাৰ মামীহে ক'ব আৰু দেই। এইফালে নিজৰ বুলি এইফালে ব্ৰইলাৰ মাংস আমাৰ বিক্ৰম বৰুৱা এইফালে আমাৰ আকৌ হেৰি আছে আমাৰ এইফালে কৰিশ্মা একদম গাড়ী আছে এইফালে বুলি আৰু এইফালে আমাৰ আকৌ জুই আছে নহয়। এইফালে আকৌ জুইমি আছে নহয়। এইফালে আকৌ জুইয়ে গেছতে জুইয়ে আৰু নিজৰ বুলি এইফালে আমাৰ আকৌ ডাঙৰ শুনো শুনো একেছে ডাঙৰতকৈ শুনো আৰু নিজৰ বুলি এইফালে আমাৰ ঠাংনামো আছে। এইফালে তাৰপৰা আমাৰ এইফালে ঠাংনামো আছে। এইফালে তাৰপৰা ইয়াত এইটোতকৈ আৰু ডাঙৰ ঠাংনামো একদম দেখিবলৈ পাইছে। একদম এইফালে একদম পূৰা মাঘৰ বিহু পূৰা উদযাপন কৰি আছোঁ। একদম আগতীয়াকৈ একদম পূৰা উদযাপন কৰি আছোঁ নিজৰ বুলি গহীনত একদম ভিডিঅ'টো চাই গৈ থাকিব। একদম গহীনত একদম ধুনীয়াকৈ একদম পূৰা ভিডিঅ' দি আমাৰ একদম যিদিনাখন একদম মাঘৰ বিহু একদম উপস্থিত খানা খোৱা দিনাখন হ'ব একদম ধামাকা হ'বলৈ যাব। আজি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব ধুনীয়াকৈ একদম ভিডিঅ'টো পাই যাব। একদম গহীনত নিজৰ বুলি কাইলৈ মৰ্ণিং পাই যাব। ভিডিঅ'টো চাই থাকিব গৈ থাকিব একদম গহীনত একদম ধামাকা এনেকৈ নাচিহে দিবলৈ মন যায় একদম তাৰমানে মই মানুহটো তাৰমানে এনেকুৱাই তাৰমানে একদম ফূৰ্তি হিচাপত থাকোঁ আৰু নিজৰ বুলি গহীনত আপোনালোকে কমেণ্ট চমেণ্ট কৰি জনাব আৰু কেনেকুৱা লাগে মোক একদম বিক্ৰমৰা আছামিজ ইউটিউব চেনেল বুলি টানিব একদম পাই যাব মোক একদম নিজৰ বুলি এইফালে আমাৰ ঠাংনামো আকৌ আহি গ'লে আধাৰ কাৰ্ড চলি পাইছে একদম হাই কৈছে কেনেকুৱা লাগিছে জানমণি ভাল লাগিছে নিজৰ বুলি ভাল লাগিছে বুলি কৈছে আৰু ন পূৰা একদম উৎপাত কৰি আছে। একদম পূৰা ঠাংনামতে পূৰা দি আছে। এইফালে একদম মামী আছে। এইফালে একদম মাংস একদম পূৰা হেৰি কৰি লৈছে। এইফালে একদম মাংস আলু দি আছে। এইফালে আমাৰ এগৰাকী নবৌৱে একদম পূৰা কাটি আছে কলপাত। আমাৰ এইফালে আকৌ পূৰা বঢ়িয়া আছে এইফালে ঠাংনামত আমাৰ ঠাংনামত ক'ত গ'লে ডাঙৰ ঠাংনামত গৈ আছে যা একদম মাঘৰ বিহু বুলি ক'লে একদম পূৰা একদম ফূৰ্তি একদম মাঘৰ বিহুত আমেজ নাই। একদম মাঘৰ বিহুটো একদম বৰ ধামাকা ফূৰ্তি একদম কৈছোঁ একদম মাঘৰ বিহু একদম ধুনীয়া একদম বেয়া ফূৰ্তি কৈছোঁ একদম একদম বহি
চাম কমা কেলে কাইলি এখন একশো মিলাই গোটেই তিনিটা আনিলো আকৌ और बना रहे रे तो ले ले देसी একদম শিবাহানে এইফালে আমাৰ এইফালে ঠাংলামৰে ন শিবাহানে চকুৱে একদম পুৰা হাঁহ লৈ আহিছিলে এইজন ঠাংলামৰ এইটো দেই একদম পুৰা ঠাংলাই মানে শিবাহানে একদম চুৰ কৰি লৈ আহিছিলে আমাৰ চুৰ কৰা একদম মেজিবোৰ পুৰা একদম চুৰ একদম পুৰা একদম চুৰ কৰা একদম এক্সপাৰ্ট আৰু চুৰ মেইন এয়া কিন্তু ধামাকা হৈ আছে একদম ইয়াত ধামাকা হৈ আছে ধামাকা পাছ দেশন বাবা দেই আছিলে দে তিন এইটো নি আমাৰ ফালে কম্পিউটাৰ বনাই আছে নি আপুনি আহি গ'লে আমাৰ কম্পিউটাৰ বনাই আছে আমাৰ ফালে কিবা কিবি আছে এইফালে আমাৰ কপিল বহা মমা এজন মমা কিবা এটা ক'ব নেকি এইফালে আমাৰ ডাঙৰটা চাটনা বনাই আছো চাটনা বনাই আছে চাটনা বনালে নাচাওঁ দেই মানুহলে এইটো বৰ ডাঙৰ প্ৰব্লেম আহিব ভাত খাওঁ ফেনসকল গম পায় নে এই দুই নং উপজনীত লোকে ভোগালী বিহু খানা খাবলৈ আহিলোঁ তাৰপৰা কিছুমানে কৈছে লোকে আনচাবস্ক্ৰাইব কৰি দিলে এইবিলাক মানুহৰ কথা নেকি চব এনেকৈ কৈছে মোক এনেকৈ কৈছে একদম 2 নং উপজনীত লোকে মেজি বিহু খানা খাবলৈ আহিলোঁ লোকে তাৰপৰা আনচাবস্ক্ৰাইব কৰি দিম এইবিলাক মানুহৰ ব্যক্তি এইবিলাক মানুহৰ ওচৰত নহয় এনেকৈ নাপায় নহয় ক'ব ভাল নালাগে এনেকৈ ক'লে ভাল নালাগে হয় নাই কওকচোন আপোনাৰ ফেনসকল একদম বহুত কান্দি দিব মন নহয় এনেকৈ যেনেকৈ কৈছে চব আনচাবস্ক্ৰাইব কৰি দিম এনেকৈ ক'লে একদম ভাল নালাগে এনেকৈ ভাল নালাগে ন মোক ছাপৰ্ট তাৰমানে মই এনেকুৱা ল'ৰাই নহয় মই গম পায়নে তাৰপৰা যিবিলাকে কৈছে লোকে তাৰমানে আনচাবস্ক্ৰাইব কৰি দিম এনেকৈ হ'লে যামগৈ বুজিছেনে মাজৰ লাইনটো ওলাই দিব